ৰহি থাকতে 2 ঘণ্টা সময় হ'ল, সি এতিয়াও আহি পোৱা নাই নে মোক টাইম দি বেলেগৰ লগতে টাইম পাছ কৰি আছে, তাৰে নাই গেৰাণ্টি সি এটা জগাটোৰ ভাং ভুং। এই ঠাণ্ডাত ৰখি থকা মানুহ মই নহয়, কিন্তু উপায় নাই আৰু ফেৰ লাগব। সি আজি মোক মোবাইল গিফ্ট কৰিব, নতুন মোবাইল পাম, ফেচবুক কৰিম, হোৱাটছআপ কৰিম, মেছেজ কৰিম, ভিডিঅ' কল কৰিম, কি মজা লাগব কোনি মতে মোকাৰ। ওই হেলকা, এটা দেখোন চেলকে নিয়ে এই ঠান্ডাত কি করছি? মানুষ ঘরের ভিতৰত কাপড়ে থাকতে পারে না, এতে আকৌ ঠান্ডা হওয়া খাই আছে। কেসটো কি? কেছটো মানে নগেন চেলকানি কাক ৰখব, চেলকাক আৰু সি আছে। ওই হেলকা, তই চেলকানিক মাত দিছোন। মই মাত চাত দিবা নোৱাৰো, তই মাত দে যদি দি এটা যদি আমাৰ পৰা যৌ। ওই চেলকানি কি করছে তই ইয়াতে? মানুষ ঘরের ভিতৰত কাপড়ে থাকতে পারে না, তই ইয়াতে আকৌ ঠান্ডা হওয়া খাই আছা। কেসটো কি? মই ঠাণ্ডা হাৱা খাওঁ, গৰম হাৱা খাওঁ, সেইটো মোৰ নিজে কথা। তহঁতক চকু দিবা দিছি কোনি? জকি যাবা আহিছে তাকে যা। নহচোন চেলকানি গাঁৱৰ আপিয়াকে কষ্ট খাই থকা দেখিলে আমাৰো ভাল নালগে। বাপ্পা ঐ যিহে মহাপুৰুষ ডাল, মোক লাগি যদি আমাৰ মৰামে লাগছি মোক এটা মোবাইল গিফ্ট নকৰা কিয়া? আমি তোক মোবাইল গিফ্ট কৰিব কিয় লাগে? চেলকা আছে নহয়, চেলকাই তোক মোবাইল গিফ্ট করব। ওই কথা ভালকে কবি দে, মোক মিছা বদনাম নিদিবি কা। গম পাইছো তহঁতে লগ লাগি মোৰ ইমেজটো ধ্বংস কৰিব খুজিছা। ওই চেলকা দেখছা আমার কাণ্ডত বন্দুক থৈ বেলেগ গুলাব এতিয়া। এই হাতক ওর পাৰাই কেনেকে খেদবা পাৰি? ৰা মাথাত মাল আহি গেছি। চেলকা তই পাচ্ছা দে, বৰ বয়া গুণছি কা। মানুহ মৰা জন্তু খালিও ইমান বয়া গন্ধ নোলায়। ওই চেলকানি কথা ভালকে কবি দে, আমাৰ পাদুৰ গন্ধ নাই, আমি খোজ ক্লিয়াৰ কৰি ৰাখা মানুহ। হেলকা, আমার ওর পৰা সোনকালে যাওয়াই ভাল হব। আমার যে বিপদ আহি মূৰৰ চুলি রাখ পাছি সেইটো কিন্তু খাটাং। জ আৰু দেৰি কৰিবা নৰা। বেটা হাতক ভাল বুদ্ধি এটা লগে কিবাকে খেদলো, তথাপিও এই মৰাটো এতিয়াও আহি পোৱা নাই। আজি মই মোবাইল লৈয়ে যাম। ওই জান কি করছে ওই তো এতে? মোক রহিছে নে বেলেগ কামক রহিছা হে? ওই জান মই নহয় আজি মহা বিপদত পড়ছিল, কিন্তু তোমার আশীর্বাদত কিবাকে মই বাঁচি আছো আৰু। ওই জান মই নহয় তোমাক লাগি এটা মোবাইল লৈ আহিছিলো, তেনেতে 4টা মান চলি মোবাইলটো কাঢ়ি লৈ গুচি গেছি, লগতে মোকো কিডনেপ কৰিব খুজিছিল। মই ভগৱানৰ আশীৰ্বাদত কিবাকে বাঁচি আছো আৰু। ওই জান কিয় মাত নেদায়ে? মই কি ভুল করলো? মানুহৰ গাৰ্লফ্ৰেণ্ডক আইফোন গিফ্ট দে, 4 চকীয়া গাড়ী গিফ্ট দে, আমাৰ বা ভাঙা মোবাইল এটাও গিফ্ট কৰিব নোৱাৰে। এনেই প্ৰেমৰ নামত নাটক খান কৰি থাকে। মই যাই থাকো, মোৰ বহুত ঠাণ্ডা লাগছে আৰু অলপ সময় থাকতে লাগলি মই মাৰা যাব লাগব ইয়াতে। হলেও তাইক আৰু কিমান দিন থগম? মোৰে ভাল নলগা হৈ গৈছে। খালি যেনেকে কি নহওক খাবৰ পৰাই নহয়, খাবৰ পৰাই পকেট মাৰ কৰি হলেও মই তাইক মোবাইল এটা গিফ্ট কৰিবই লাগব। মোৰো ভৱিষ্যতৰ কথা আছেতো।